স্থাপন কৰিলে SOPDত 1.28 কিলোমিটাৰ যি ৰাস্তা দিয়া হৈ গ'ল। আমাৰ বিটিআৰৰ প্ৰধান মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়ে অকল ভাড়াগুৰি নহয়, সকলো ঠাইত চাই চিতি য'ত যাতায়াতৰ ব্যৱস্থা ভাল নহয় এইটো চাই চিতি কাম কৰি আছে। যাতায়াতৰ ব্যৱস্থা ভাল হ'ব লাগিব। আমিও নকম এই 3 বছৰ বা 4 বছৰত সম্পূৰ্ণ কৰিব পাৰিছে, আমিও নকম। আমি চাই চিতি কাম কৰি আছে আৰু কৰিয়ে যাম। সেইদিনা এটা নিউজ বজালে মখৰাম বিলত যি ৰাস্তাই মানে চেংচন হোৱা ৰাস্তা, আৰু এই মানুহবিলাকে মোৰ আগত এবাৰ গৈছিলে। এবাৰ যোৱাত মই বুজাই দিছিলোঁ অফিচিয়েল কাম সোনকালে নহয়, অলপ সময় লাগে আৰু এইকেইদিন থাকক আপোনালোকে কাম হৈ যাব। কিন্তু চেংচন অলৰেডি হ'লে এইখিনি কোৱা স্বত্তেও কোনোবা মিডিয়াক মাতি তেখেতসকলে ভুৱা এটা প্ৰচাৰ কৰাটো এইটো অন্যায় হয়। কিয়নো কাম নহ'লে আপুনি কওক, আৰু মিডিয়াক কোৱাটোত আমি বেয়া কোৱা নাই, ভালেই হৈছে। সেইকাৰণে অলপ আমাৰ মাজত অলপ মিলা প্ৰীতি থাকিব লাগে। আমি কাম কেনেকৈ কৰিম, কেনেকৈ কি আগবাঢ়িম, এইবিলাক আমি আমাৰ মাজত মিডিয়াৰ লগত আমাৰ লগত আমি মিলা প্ৰীতি থাকিব লাগে। সেই বুলি কোনোবা মিডিয়াক আমি দম দিয়া নাই, ভয় ভাবুকি দিয়া নাই, আমাৰ ওপৰত আপোনালোকে ক'ব নোৱাৰে, এইবিলাক কোৱা নাই। সেইকাৰণে মিডিয়াৰ যোগেদিও আমি আপোনালোকে শক্তিশালী হ'ব লাগে। যিটো হয় অলপ ক'বই লাগিব। আমি কেতিয়াবা গম নাপায়, আপোনালোকৰ দ্বাৰা দিও আমি গম পাই। সেইকাৰণে মই কৈছোঁ কি অঞ্চলত বহুত সমস্যা আছে, এই সমস্যাবোৰ সমাধান কৰিবলৈ হ'লে অলপ সময় লাগিব। আমি জাষ্ট এতিয়া কৰোণাত 1 বছৰ গ'ল, 3 বছৰ, এতিয়া 5 বছৰ ভৰি দিছোঁ। সেইকাৰণে আমি যিমান পাৰে আমি কাম কৰি যাম আৰু কৰি আছোঁ। আজি সেইকাৰণে ভাওৰাগুৰিৰ এই দীৰ্ঘদিনীয়া বহু দিনৰ পৰা এইখিনি অঞ্চলৰ মানুহ অহা যোৱা কৰাৰ কাৰণে বহুত অসুবিধা হৈছিলে, পানী হৈছিলে। কিন্তু আজিৰ পৰা এইটো পানী নহ'ব। এইটো বাছ SOPDত অলৰেডি কাম কৰা হ'ল, চেংচন হ'ল, কাম কৰিব ঠিকাদাৰে CC ব্লক। সেইকাৰণে ইয়াত আমি বহুত সমস্যা আছে, চাই চিতি আমি কাম কৰি যাম। তেওঁ দেখি নাই চিণ্ডিকেটেড বছ বুলি প্ৰমোদ বড়ো ডাঙৰীয়াক, তেওঁ নিজে চিণ্ডিকেটেড বছ আছিল, তেওঁ সেইকাৰণে গম পায়, সেইকাৰণে কৈছে। আমিতো দেখা নাই ক'ত চিণ্ডিকেট আছে। কোনোবা দোকানদাৰীয়ে কওক UPPL ক'তবা চান্দা তুলি আছে নেকি, ভাওৰাগুৰি বজাৰৰ মানুহে কওক, ক'তবা বজাৰৰ মানুহে কওক UPPL চান্দা তুলিছে নেকি, যিয়ে চান্দা দিয়া নাই ভয় ভাবুকি দাদাগিৰি কৰিছে নেকি, নাই। আমাৰ এতিয়া শান্তি, 4 বছৰৰ শান্তি। ইয়াত না দাদাগিৰি, না চিণ্ডিকেট চলে, না হত্যা চলে, না কিবা চলিছে, না ঘৰ জয় চলে, একোতো জ্বলা নাই। ৰাতিৰ 12টা 1টা 2টালৈকে আহিব পৰা হৈছে, ঘূৰা মেলা ক'তবা যাব পৰা হৈছে। ইয়াত দাদাগিৰিটো বাদ দে, দাদাগিৰি নাই, হয়নে নহয়। আজি যদি ইয়াত দাদাগিৰি চিণ্ডিকেট কিবা দাদাগিৰি হ'লে কালিয়ে দেখোন ক'লেহেঁতেন মানুহবিলাকে। সেইকাৰণে মই কোৱাটো বাদ দিয়ক, আপোনালোকে সোধক, মানুহৰ পৰাই সোধক, ৰাইজৰ সোধক, গাঁৱে বজাৰে যাওক, বজাৰৰ সোধক, ক'তবা চান্দা তুলিলে নেকি UPPL চৰকাৰে, ক'তবা কিবা কৰিলে নেকি। আমি নকওঁ, আপোনালোকে উইথ প্ৰেক্টিকেলি আপোনালোকে সোধক, আৰু প্ৰেক্টিকেলি আহি যদি হয় সঁচা সঁচিকিয়ে তেওঁলোকে ক'ব, হয়নে নহয়। সেইকাৰণে আমি কোনো ইয়াত দাদাগিৰিও নহয়, আমি হ'ল সকলোকে অধিকাৰ দিছোঁ। সকলো কাৰণে শান্তি স্থাপন কৰাটো সকলোৰে দায়িত্ব। শান্তি অবিহনে উন্নয়নৰ সম্ভৱ নহয়। সেইকাৰণে শান্তি আহিছে, উন্নয়ন হ'বলৈ ধৰিছে। আজি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই সকলো জাতি জনগোষ্ঠীৰ কাৰণে ৰোড মেপ তৈয়াৰ কৰিলে। আপোনালোকে দেখিলে ভিজন ডকুমেণ্ট, এইটো কোনে কৰিলে। সেইকাৰণে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই এটা সপোন দেখিছে, যিটো ৰোড মেপ নহ'লে আপুনি একো কাম কৰিব নোৱাৰে। এইটো ডাঙৰ এটা এচিভমেণ্ট। সেইকাৰণে মই আৰু বেছি নকওঁ, এইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কি কৈছে কিন্তু তেওঁ কৈ থাকক, একো নহয়, হয়নে নহয়। ৰাতিৰ এন্ধাৰত ডাম্পাৰৰ দৌৰত মোক দেখা যায় শ্ৰীৰামপুৰৰ পৰা ধুবুৰী অভিমুখে।